হেল্ল' নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি আমি লৈ আছোঁ নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰ নম্বৰ 7 ছায়েন্সৰ যিখন হাফ এলিত বহুত এটা ইম্পৰ্টেণ্ট এটা চেপ্টাৰ যিটো হাফ এলিত অন্তৰ্ভুক্ত কৰা হৈছে চিলেবাছত আছে তো আজি এইখন ভিডিঅ'ত আমি সম্পূৰ্ণকৈ যিবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট সেইবিলাক কুৱেশ্যনৰ এনচাৰ সহ মই লৈ আহিছোঁ আজি এইখন ভিডিঅ'ত তো এইটো বহুত এটা ইম্পৰ্টেণ্ট আৰু এনেকুৱা ভিডিঅ' তোমালোকে চাগে ইউটিউবত নাপাবা কাৰণ মই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ওলাইছোঁ আৰু সেইবিলাকৰ এনচাৰ যেনেকুৱাকৈ বেষ্ট মানে এনচাৰ এক্সামিনে যেনেকুৱা এনচাৰ মানে খোজে তেনেকুৱা ধৰণৰ এনচাৰ মই লিখি দিছোঁ আৰু এনেকুৱা ভিডিঅ' এনেকুৱা এনচাৰ তোমালোকে ক'তো নাপাবা তো অনুগ্ৰহ কৰি ভিডিঅ'খন সম্পূৰ্ণ চাবা আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা সঁচাকৈ বহুত ধুনীয়া অনুগ্ৰহ কৰি এবাৰ ভিডিঅ'খন চাই লোৱা প্লিজ এবাৰ চাই লোৱা মানে স্কিপ নকৰি দিবা তো প্লিজ ভিডিঅ'খন চাবা তো আজি এইখন ভিডিঅ' আলোচনা কৰোঁ বহুত হেল্পফুল হ'ব এবাৰ চাই লোৱা না সঁচাকৈ এবাৰ চাই লোৱা য'ত হেল্পফুল হয় না নহয় তুমি নিজেই ডিচাইড কৰিবা তো আজি ব'লা আজি এইখন ভিডিঅ' আৰম্ভ কৰোঁ প্ৰথমে আমি ডাইৰেক্ট কুৱেশ্যনত যাম যে কুৱেশ্যনবোৰ কেনেকুৱা আহে এনেকুৱাকৈ সেইবিলাক কুৱেশ্যনবোৰ অলপকৈ বুজাই দিম আৰু কুৱেশ্যনবোৰ কেনেকুৱা আহে তো কোনটো টপিকৰ পৰা কেনেকুৱা কুৱেশ্যন আহে সেইবিলাক মই আলোচনা কৰিম প্ৰথমে আহা এনিমেলছ নাৰ্ভাছ ছিষ্টেমছ মানে প্ৰাণীৰ স্নায়ুতন্ত্ৰ এইখন টপিকৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে এইখিনি লৈ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সকলোবোৰ কুৱেশ্যন আমি আজি আলোচনা কৰিম ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম MCQ কৈ যাম আৰু এইবিলাকৰ এনচাৰো কৈ যাম এনচাৰো দেখুৱাই যাম কোনবোৰ কুৱেশ্যন আহে তো এইখন প্ৰাণীৰ স্নায়ুতন্ত্ৰৰ পৰা প্ৰথম কুৱেশ্যন আহে যে খাদ্যৰ স্বাদ সংগ্ৰাহী কোষৰ নাম কি এইটো হ'ল স্বাদ সংগ্ৰাহী MCQ আহে এইটো ক'ৰ পৰা আছে ইয়াত আছে যে স্বাদ সংগ্ৰাহী তো মানুহে যে স্বাদ অনুভৱ কৰে সেইটো কোন সংগ্ৰাহী কোষৰ দ্বাৰাহে অনুভৱ কৰিব পাৰে সেইটো হ'ল স্বাদ সংগ্ৰাহী কোষ এইটো এটা MCQ কুৱেশ্যন ছেকেণ্ড MCQ হ'ল যে গন্ধ অনুভৱ কৰা সংগ্ৰাহী কোষৰ নাম কি সেইটো হ'ল ঘ্ৰাণ সংগ্ৰাহী সেইটো আছে ইয়াত আছে ঘ্ৰাণ সংগ্ৰাহী তো মই চিলেবাছৰ বাহিৰৰ পৰা কুৱেশ্যন অনা নাই MCQ বাহিৰৰ পৰা অনা নাই যিবিলাক মানে আহিব পাৰে আৰু ইম্পৰ্টেণ্ট সেইবিলাকে MCQ মই লৈ আহিছোঁ আৰু এইবিলাকেই MCQ প্ৰিভিয়াছ কুৱেশ্যন প্ৰিভিয়াছ পেপাৰত আহিছে তো সেইবিলাকে মই আলোচনা কৰি আছোঁ মানে মই আৰু মানে বিতংভাৱে এক্সট্ৰা মই দিয়া নাই যিবিলাক ইম্পৰ্টেণ্ট সেইবিলাক আমাৰ কি নাম্বাৰ ভাল নাম্বাৰহে পাব লাগে আমাৰ এইবিলাকৰ ভিতৰত আমাৰ PhD কৰিব নালাগে তো এক্সামত যেনেকুৱা কুৱেশ্যন আহে সেনেকুৱা কুৱেশ্যন আমি আলোচনা কৰিম আৰু সেইখন পইণ্টে মই ব্ৰেইনত ৰাখি এইবিলাক কুৱেশ্যন মই বনাইছোঁ আশা কৰোঁ ভাল লাগিব তো চোৱা এইটো দুটা MCQ গ'ল এতিয়া আহিব আৰু এটা নেক্সট কুৱেশ্যনটো তুমি চাব পাৰা যে এই দুটা নিউৰনৰ মাজৰ ফাঁকটো কি বুলি কোৱা চাইনেপছ এতিয়া চাইনেপছৰ কথাটো তেতিয়া আহিব যেতিয়া তুমি মানে আলোচনা কৰিব যে মানে বাৰ্তাবোৰ এঠাইৰ মানে বাৰ্তাবোৰ কেনেকৈ মানে এটা স্নায়ুকোষৰ পৰা আনটো স্নায়ুকোষলৈ যায় তেতিয়াহে আমি চাইনেপছৰ বিষয়ে পঢ়িব পাৰিম তো এইটো ইয়াত আছে মানে এইটো যিটো টপিক মই মিলিছোঁ সেইটো টপিকত এইটো আছে যে চাইনেপছ মানে দুটা নিউৰনৰ মাজৰ যিটো ফাঁক সেই ফাঁকটো কোৱা হয় চাইনেপছ আৰু নিউৰনৰ মাজৰ ফাঁকটোত তেতিয়াই গম পাওঁ যেতিয়া টপিকটো পঢ়িবা যে মানে বাৰ্তা কেনেকৈ এটা স্নায়ুকোষৰ পৰা আনটো স্নায়ুকোষলৈ যায় তো এইটো হ'ল চাইনেপছ এই তিনিটা MCQ এইটো টপিকৰ পৰা আহিলে এই তিনিটা MCQৰ পৰাই আহিব আৰু বেলেগ একো MCQ নাই এতিয়া এই টপিকৰ পৰা আমি আলোচনা কৰিম যে বৰ্ড কুৱেশ্যন মানে 3 নম্বৰ বা 2 নম্বৰ কুৱেশ্যন কেনেকুৱা আহিব পাৰে সেইটো ইয়াৰ পৰা 2 নম্বৰৰ কুৱেশ্যন দুটা আহিব পাৰে এটা হ'ল যে স্নায়ুকোষৰ এটা বা স্নায়ুকোষ আনটো নিউৰন বুলি ক'ব পাৰে যে স্নায়ুকোষ বা নিউৰনৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ দেখুওৱা তেতিয়া এইটো ডায়েগ্ৰাম অঁকাই তোমাৰ কি কৰিব লাগিব এনেকুৱা অংশবিলাক চিনাক্ত কৰিব লাগিব যে স্নায়ুকোষ আঁকাইছা স্নায়ুকোষ বা নিউৰনো ক'ব পাৰে তো তেতিয়া কোষ দিয়ে এইটো অঁকাই তাৰপিছত তুমি দিবা স্নায়ুকোষ মানে চিহ্নিত কৰি দিবা যে এইটো কোষ দিয়ে এইটো কোষ কেন্দ্ৰ এইটো এক্সন এইটো ডেনড্ৰাইট এইটো মাইলেন আবৰি এইটো চাইনেপছ এনেকুৱাকৈ দেখুৱাই দিবা এইটো কুৱেশ্যন আৰু এটা কুৱেশ্যন আহিব পাৰে যে স্নায়ুকোষৰ গঠন আৰু কাৰ্য লিখা এইটো 3 নম্বৰৰ কুৱেশ্যন আহিব পাৰে যে স্নায়ুকোষৰ গঠন বা কাৰ্য এইটো কুৱেশ্যন বেলেগকৈ আৰু এটা দিব পাৰে যে নিউৰনৰ গঠনৰ এটা চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য বৰ্ণনা কৰা এইটো কুৱেশ্যন আহিব পাৰে তো এই দুটা কুৱেশ্যনৰ এনচাৰটো তোমাৰ লিখিব লাগিব ইয়াৰ পৰা স্নায়ুকোষবোৰ কোষ দিয়ে আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত ইয়াৰ পৰা ইয়ালৈকে মানে
পেশী কোষ বা গ্ৰন্থীয় কোষবোৰলৈ প্ৰেৰিত হ'ব পাৰে এইখিনি লিখিব পাৰিবা আৰু যদি বেছি ভালকৈ লিখিব লাগে তেনেহ'লে এইখিনি লৈ লিখিব দিবা 5 এইটো 3 নম্বৰৰ কাৰণে আহিব সেইটো অলপমান ডাঙৰ কিন্তু ভয় খাবলগীয়া একো নাই এবাৰ ৰিডিং পঢ়ি চাবা তাৰপিছত তোমাৰ অট'মেটিক তোমাৰ মনত আহি যাব আৰু এবাৰ বুজি ল'বা তো হৈ যাব তো এইখিনি আছিল ইটোৰ এনসাৰ তো এনসাৰ 3 নম্বৰ কাৰণে অলপ বৰ্ড কোৱেশ্চন অলপ দীঘল হৈছে কিন্তু তোমাৰ HSC 10 লেভেলৰ এইখিনি তোমাক লিখিবই লাগিব 3 নম্বৰৰ কাৰণে ইটো হল গল বৰ্ড কোৱেশ্চন আৰু এটা কোৱেশ্চন আহিব পাৰে যে একচন আৰু ডেনড্ৰাইটৰ মাজত দুটা পাৰ্থক্য লিখে ইটো 2 নম্বৰ তো হিটো আহিলে তুমি এইখিনি লিখিব পাৰা যে একচন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য আৰু সায়েন্সৰ পাৰ্থক্য এনেকুৱাকৈ বক্স বনাই 1 নম্বৰ 2 নম্বৰ এনেকুৱাকৈ দি লিখি যাবা কাৰণ ইটো হল বেষ্ট মানে এটা পদ্ধতি মানে পাৰ্থক্য লিখাৰ মানে এনেকুৱা লিখিলে এক্সামিনাৰ বেছি এট্ৰাক্টিভ হয় আৰু নাম্বাৰটো দিবলৈ ভাল পায় তো এটা দুটা একচনৰ পাৰ্থক্য আমি লিখি দিছো যে নিউৰনৰ দেহ কোষৰ পৰা ওলোৱা শাখাবিহীন আটাইতকৈ দীঘল স্নায়ু প্ৰৱৰ্তক হ'ল একচন আৰু ডেনড্ৰাইটটো হ'ল নিউৰনৰ দেহ কোষৰ পৰা ওলোৱা প্ৰশাখাযুক্ত চুটি স্নায়ু প্ৰৱৰ্তক আৰু 2 নম্বৰটো একচনৰ চাৰিওফালে মাইলিন আৱৰণ থাকে কিন্তু ডেনড্ৰাইটৰ চাৰিওফালে মাইলিন আৱৰণ নাথাকে এইটো হ'ল আমাৰ এইটো টপিকৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট MCQ হোক বৰ্ড কোৱেশ্চন হোক এইকেইটাই ইয়াৰ বাহিৰত যদি এটা কোৱেশ্চন আহিছে তেনেহ'লে এইটো ভিডিঅ'ত কমেণ্টত আহি লিখি থৈ যাব যে ছাৰ বেলেগ কোৱেশ্চন আহিছে এবাৰো অহা নাই আৰু নাহিব ইয়াৰ বাহিৰত কোৱেশ্চনেই নহয় যদি সেইটো কোৱেশ্চন দিয়ে সেইটো তেনেহ'লে তোমালোকৰ প্ৰয়োজন নাই আননেচেচাৰী কোৱেশ্চন হ'ব তো এইখিনি আছিল ইম্পৰ্টেণ্ট মই যিমানখিনি মোৰ পৰা যিখিনি সম্ভৱ সেইখিনি মই কোৱেশ্চন ওলাইছোঁ আৰু এনচাৰটো যিমান বেষ্ট হয় সিমানখিনি দিবলৈ চেষ্টা কৰিছোঁ তাৰপিছত নেক্সট কোৱেশ্চনটো নেক্সট টপিকটো আহা স্নায়ু প্ৰতিক্ৰিয়া বা আৰু স্নায়ুক্ৰিয়া অৱস্থা কি প্ৰতিক্ৰিয়া এইটো বুজিলে তোমালোকে বুজি পাব পাৰা তোমালোকৰ সেইটো কি কৰা গৰম ডাইৰেক্ট একদম গৰম বস্তু তোমালোকে হাত দিয়া তেতিয়া তোমালোকৰ হাতটো যেনেকুৱা এটা ক্ৰিয়া কৰিব সেইটো হ'ল প্ৰতিক্ৰিয়া কি কৰিব যদি মই এটা যদি লোহা এটা পুৰিকে নাই লাল হৈ গৈছে সেইটোত যদি মই হাত ৰাখোঁ মোৰ হাতটো কি হ'ব তৎক্ষণাত ইমান স্পীডত মই তাৰ পৰা হাতটো লৈ আহিম তো সেইটো হ'ল এটা প্ৰতিক্ৰিয়া মানে তুমি বিচৰা আগতেই তোমাৰ হাতখন তাৰ পৰা আঁতৰি আহি তো সেইটো হ'ল প্ৰতিক্ৰিয়া তো সেইটো ইয়াৰ পৰা কোৱেশ্চন কি আহে সেইটো আমি এইটো বুজি লওঁ যে প্ৰতিক্ৰিয়াৰ ফাৰ্ষ্ট কোৱেশ্চনটো হ'ল প্ৰতিক্ৰিয়াৰ যিটো কোৱেশ্চন সেইটো কোৱেশ্চন আমি আলোচনা কৰিম যে প্ৰতিক্ৰিয়া কি প্ৰাণীৰ প্ৰতিধ্বনি কিয় প্ৰয়োজন মানে প্ৰতিধ্বনি কিয় সৃষ্টি হয় প্ৰতিক্ৰিয়া আৰু প্ৰতিধ্বনি একেটাই তো প্ৰতিক্ৰিয়া কি আৰু প্ৰতিধ্বনি কিয় সৃষ্টি হয় সেইটো এটা কোৱেশ্চন আহিব পাৰে বা বেলেগ এটা কোৱেশ্চন আহিব পাৰে যে প্ৰতিধ্বনি কি প্ৰতিধ্বনি আমাৰ বাবে কিয় আৱশ্যক কিয় প্ৰয়োজন why কিয় প্ৰয়োজন তো এইটো হ'ল প্ৰতিক্ৰিয়া কি সেইটো আমি প্ৰথমে লিখিব লাগিব প্ৰতিক্ৰিয়া হ'ল পৰিৱেশৰ কোনো উদ্দীপনাৰ বিপৰীতে প্ৰাণীৰ শৰীৰৰ এক অনিচ্ছিক খৰতকীয়া আৰু স্বতঃস্ফূৰ্ত প্ৰতিক্ৰিয়া মানে তুমি উদ্দীপনা মানে যাৰ ফলত তোমাৰ কামটো হৈ আছে উদ্দীপনা সেইটো তো ইয়াৰ বিপৰীতে শৰীৰৰ এক অনিচ্ছিক মানে তুমি ইচ্ছা কৰা নাই আৰু খৰতকীয়া পুৰা স্পীডত হয় আৰু স্বতঃস্ফূৰ্ত অট'মেটিক হয় সেইটো হ'ল প্ৰতিক্ৰিয়া সেইটো হ'ল প্ৰতিক্ৰিয়া মই এইটো এক্সাম্পল দিলোঁ সেইটো আৰু এইটো প্ৰতিক্ৰিয়া আমাৰ শৰীৰৰ বাবে কিয় আৱশ্যক সেইটো আমি এতিয়া এইটোৰ বিষয়ে আমি লিখিম আৰু ওপৰত যে কোৱেশ্চন দুটা দেখিলোঁ সেই দুটা কোৱেশ্চনৰ এনচাৰ এটাই তো তোমালোকে দুটা কোৱেশ্চন বেলেগ ধৰণে এই দুই ধৰণে আহিব পাৰে তো তোমালোকে আহিলে এইটো লিখি দিবা আৰু আহিলে 3 নম্বৰ আহিব তো কিয় আমাৰ প্ৰতিধ্বনি আমাৰ শৰীৰৰ বাবে আৱশ্যক বা আমাৰ কিয় সৃষ্টি হয় আমাৰ কিয় প্ৰয়োজন সেইটো এনচাৰ হ'ল প্ৰাণীৰ মস্তিষ্ক চিন্তা কৰাৰ প্ৰক্ৰিয়াটো জটিল আৰু মন্থৰ যদি আমাৰ শৰীৰত যদি প্ৰতিক্ৰিয়া নাথাকিলে হয় তেতিয়া আমাৰ সেইটো কাম আমাৰ মস্তিষ্কে কৰিব লাগিলে হয় আৰু মস্তিষ্ক যেতিয়া কৰিব মস্তিষ্কৰ প্ৰচেছটো লাহে লাহে হয় জটিল প্ৰক্ৰিয়া আৰু মন্থৰ মানে লাহে লাহে হয় তেতিয়া আমাৰ কি হ'ব যদি আমি লাহে লাহে এইটো কাম কৰিব লাগিব তেনেহ'লে আমাৰ হাতখন পুৰি শেষ হৈ যাব তাৰপিছত আমি হাতখন তাৰ পৰা আঁতৰাই আনিম তো তেতিয়া আমাৰ কি হ'ব আমাৰ তো ক্ষতি হ'ল না তো সেইটোৰ কাৰণে আমাৰ প্ৰতিধ্বনি বহুত ইম্পৰ্টেণ্ট আনহাতে কিছুমান প্ৰাণীৰ শৰীৰত স্নায়ু কোষৰ এক জটিল বিন্যাস পোৱা নাযায় যাৰ বাবে এনে প্ৰাণীৰ মস্তিষ্কই সঠিকভাৱে চিন্তা কৰিব নোৱাৰে সেয়েহে এক প্ৰকৃত চিন্তা তন্ত্ৰৰ অভাৱত কিছুমান শাৰীৰিক ক্ষীপ্ৰতাৰে জনাবলৈ শৰীৰৰ
দিনো বিকাশ হোৱা আৱশ্যক এইটো হ'ল আমাৰ প্ৰতিক্ৰিয়া কিয় প্ৰয়োজন সেইটো আমি ক'লোঁ যে প্ৰতিক্ৰিয়া আমাৰ বহুত প্ৰয়োজন কাৰণ প্ৰতিক্ৰিয়া নাথাকিলে কিছুমান কাম আমাৰ এনেকুৱা হয় যে তাৰ পৰা আমাৰ অনিচ্ছাকভাৱে খৰতকীয়াভাৱে আমাৰ সেইটো কাম কৰিব লাগে মানে যেনে গৰম বস্তু হাত পুৰিলে তোমাৰ হাতখন তৎক্ষণাত আঁতৰাই আনিব লাগিব নহ'লে হাতখন পুৰি যাব তো সেইকাৰণে আমাৰ প্ৰতিদিনে বহুত প্ৰয়োজন যদি প্ৰতিদিনে নাথাকিলে হয় তেতিয়া আমাৰ সেইটো কাম আমাৰ মস্তিষ্কই কৰিলে হয় মস্তিষ্ক যেতিয়া কৰিব তো মস্তিষ্কৰ প্ৰচেছটো লাহে লাহে হয় তো তেতিয়া আমাৰ মস্তিষ্ক কি সেইটো কাম কৰোঁতে লাহে লাহে সময় ল'ব আৰু কি হ'ব আমাৰ কামটো ক্ষতি হৈ যাব আমাৰ শৰীৰৰ ক্ষতি হৈ যাব এইটো হ'ল প্ৰতিক্ৰিয়া কি এইটো বহুত ইম্পৰ্টেণ্ট যদি এইটো প্ৰতিদিনৰ পৰা যদি কোনো কুৱেশ্যন আহে তো ফাৰ্ষ্ট এক্সামিনাৰ মূৰত এইটো কুৱেশ্যনে আহে যে এইটো কুৱেশ্যনে দিওঁ এইটো বহুত বাৰ আহিছে আৰু বহুত ইম্পৰ্টেণ্ট যদি এই চিলেবাছত না পি টেষ্টত এনুৱেল সকলোবোৰ ঠাইতে আহে হাফ ইয়াৰলি সকলো ঠাইতে ইয়াতে আহে আৰু এটা কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে যে প্ৰতিদিনৰ উপাদানৰ নাম লিখা এইটো হ'ল যে প্ৰতিদিনৰ উপাদানৰ নাম হ'ল সংজ্ঞাবাহী স্নায়ুকোষ আজ্ঞাবাহী স্নায়ুকোষ আৰু পৰ্যায়ক স্নায়ুকোষ এইটো হ'ল এই প্ৰতিদিনৰ টপিকৰ পৰা এইখিনি কুৱেশ্যন এইটো এই যে সংজ্ঞাবাহী আজ্ঞাবাহী এইটো ডায়েগ্ৰাম দি দিছে তো চাই ল'বা তো আজি এইটো আমি এটা কাম কৰোঁ দুটা ভাগত ভাগ কৰি লওঁ প্ৰথম এইখিনি আমি আলোচনা কৰিম তাৰমানে অকল মই যে দি যাম সেইটো নহয় তোমালোকৰ এইবিলাক পঢ়িব লাগিব লিখিব পৰা হ'ব লাগিব তাৰপিছতহে তোমালোকে আগুৱাই যাব পাৰা তোমালোকক মই এদিনত এটা চেপ্টাৰ মই শেষ কৰি দিব পাৰোঁ কিন্তু যদি তোমালোকৰ এই প্ৰব্লেম হ'ব তো সেইকাৰণে আজিৰ কাৰণে এইখিনি যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু পৰৱৰ্তী কোনটো ছাবজেক্টৰ কোনটো চিলেবাছ কি আছে সেইবিলাকো কম মোৰ এইটো ভিডিঅ'ৰ কমেণ্টত দি যাবা আৰু কোনটো চেপ্টাৰৰ ইয়াৰ পিছত ভিডিঅ' বনাম সেইটো দি যাবা আৰু এইটোৰ পিছতো আমাৰ এইটোৰ আৰু এটা নেক্সট পাৰ্ট আহিব মানে সেইটো মস্তিষ্ক তাৰপিছত উদ্ভিদৰ কিছুমান হৰমন আছে তাৰপিছত প্ৰাণীৰ হৰমন সেইবিলাকৰ পিছত ভিডিঅ' বনাম মানে সম্পূৰ্ণ কৰি যাম তাৰপিছত কোনটো চেপ্টাৰৰ ওপৰত ভিডিঅ' বনাম সেইটো তোমালোকে জনাই দিবা এইটো ভিডিঅ'ত ডিছক্ৰিপশ্যনত আৰু যদি ভাল লাগে আৰু তেনেহ'লে ক'বা কোনটো চেপ্টাৰ বনাব লাগে মেথছৰ এনেকুৱা লাগে নেকি সকলোবোৰ কথা এইবিলাক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কৈ যাবা আৰু চিলেবাছটো দি দিবাচোন মোক হাফ ইয়াৰলিৰ কাৰণে তোমালোকৰ ছায়েন্সৰ আৰু মেথছৰ চিলেবাছটো এইটো ভিডিঅ'ত দি যাবা আৰু যদি ভিডিঅ'টো ভাল লাগে এনেকুৱা ভিডিঅ' যদি তোমালোকে আৰু বিচৰা তেনেহ'লে কমেণ্ট কৰি দিবা কোনটো চেপ্টাৰৰ কোনটো লাগে কৈ যাবা মই চেষ্টা কৰিম আৰু মানে মই বিচাৰোঁ যে সকলোৱে নাম্বাৰ পোৱা এই চেলছত কাৰণ আশা কৰোঁ ভাল লাগিল আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা